তো এইটো হৈছে স্মাৰ্ট বজাৰ ডিব্ৰুগড় ট্ৰেন্ড বৰ্তমান বন্ধ কিহৰ কাৰণে কাৰণ আজি হ'ল 15 আগষ্ট তো পতাকা উত্তোলন চলি আছে জেগা লৈ লৈ তো আমি এতিয়া মানে অলপ ইফালে আছোঁ বস্তু অলপ চাবলৈ অ'কে হয় আছে ব্ৰহ্মপুত্ৰ গাইছ আপোনালোকে কেতিয়াবা ডিব্ৰুগড় দেখিছেনে বাৰু যদিহে আপোনালোকে দেখা নাই তেনেহ'লে যাওঁ বলক আমি ডিব্ৰুগড় চাবলৈ ডিব্ৰুগড় চহৰ তো দেৰি নকৰোঁ বলক তেন্তে তো নমস্কাৰ ৰাজ ভাই ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া আছোঁ আপোনালোকে দেখিব পাইছে এয়া হৈছে অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছোঁ ডিব্ৰুগড় মানে আপোনালোকে যি দেখিবলৈ পাইছে এয়া যে কি যে ভাঙি ৰাস্তা মানে এয়া হৈছে নেশ্যনেল হাইৱে 2 ৰাষ্ট্ৰীয় ঘাইপথ 2 নম্বৰ তো আপোনালোকক দেখুৱাম মানে আজি হৈছে 15 আগষ্ট তো আজি গাড়ীবিলাক গাড়ী বন্ধ একচুৱেলি তো কিছুমান গাড়ী গৈ আছে বাৰু আমি এতিয়া মানে ইয়াতে অলপ ৰাতি আহি ইয়াতে ৰখিলোঁ এইটো ৰাস্তা দেখিছেনে এনেকুৱা অখুৱাই ৰাষ্ট্ৰীয় ঘাইপথ 2 ইয়াৰ ৰাস্তাবোৰ বনাই আছে বহুদিন হ'ল কিন্তু এতিয়াও বাকী আছে বনাবলৈ অলপ আগুৱাই গ'লে পাই যাম আমি যিটো মানে লখিমপুৰ ছাইডত যায়তো বগীবিল দলং দুটা ৰাস্তা আছে লেফ্ট ছাইডে গ'লে আমি বগীবিল দলং পাই যাম আৰু ৰাইট ছাইডে গ'লে ডিব্ৰুগড় চিটি পামগৈ তো অলপ আগুৱাই গ'লে পাই যাম এতিয়া এনেকুৱা জেগাত আছোঁ মানে এইখিনি অলপ বহল জেগা হয় চ' ইয়াতে অলপ ৰৈ দিলোঁ ৰাতি টোপনি লাগিল তো ইয়াত বহুত গাড়ী ৰখি আছে এইটোৱে মানে মেইন ৰাস্তা অৱস্থাটো বেয়া বিশেষকৈ গাড়ীবিলাক আহি আছে লাহে লাহে বহুত বেয়া মানে একচুৱেলি বহুত দিনৰ আগতে এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথ কমপ্লিট হ'ব লাগে আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল হেপী ইণ্ডিপেণ্ডেন্স ডে ফ্ৰম ডিব্ৰুগড়ৰ পৰা আপোনালোক সকলোকে জনাইছোঁ আৰু আপোনালোকৰ খবৰ খাতি চাগে ভাল তো আপোনালোকে কমেণ্টবিলাক দি যাব বুলি আশা ৰাখিছোঁ তো আগতে আকৌ লগ পাইছোঁ আজি আপোনালোকক এয়া হৈছে ডিব্ৰুগড় ন্যায়ালয় ব্যৱস্থা এইটো কোৰ্ট হয় আৰু ইফালে আগত গ'লে আমি পাই যাম এইটো হৈছে উকিলসকলৰ থকাৰ বাকী হয় আৰু এনেকুৱা ধৰণৰ অৱস্থা এয়া হ'ল বন্ধ হৈছে ৰাতিপুৱাই দেখিবলৈ পাইছে আজি হ'ল 15 আগষ্ট যিহেতুকে বন্ধ দোকান বজাৰ তো এইটো হৈছে স্মাৰ্ট বজাৰ ডিব্ৰুগড় ট্ৰেন্ড বৰ্তমান বন্ধ কিহৰ কাৰণে কাৰণ আজি হ'ল 15 আগষ্ট তো পতাকা উত্তোলন চলি আছে জেগা লৈ লৈ পৌৰসভাই এইটো হৈছে ডিব্ৰুগড় গুৰুদ্বাৰ ইয়াতে যায় আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ গাড়ী মটৰ মানে লাহে লাহে আহি আছে এতিয়া ৰাতিপুৱাটো যিহেতুকে আৰু ইফালে লেফ্ট ছাইডে গ'লে ব্ৰহ্মপুত্ৰ পাই যাব এয়া তো আমি এতিয়া মানে অলপ ইফালে আছোঁ বস্তু অলপ চাবলৈ ইফালে ৰেল লাইন আছে ৰেল লাইনৰ ছাইডত আহি আছোঁ আপোনালোকক দেখুৱাম এইটো কি হয় দেখা যাব আপোনালোকে এয়া আছে ডিব্ৰুগড় চিটিত আছোঁ আমি আজি হ'ল 15 আগষ্ট তো 15 আগষ্ট বুলি পূৰা দেশ প্ৰেমমূলক গান বজি আছে ডিব্ৰুগড় চিটিত সকলো দোকান বজাৰ বন্ধ এতিয়া আহি আছোঁ তো দেখিবলৈ পাইছে এয়া হৈছে ফটফটি এতিয়া ৰেল লাইন ছাইডত হগা বুৱা অ'কে মই ঠিকেই ভাবিছোঁ না হয় নহয় দিছ ইজ দ্য ব্ৰহ্মপুত্ৰ
এয়া কোনো ৰেল লাইন নহয়, এয়া হৈছে ব্ৰহ্মপুত্ৰ। চাওক গাইছ কি সুন্দৰ লাগিছে। তো এইবিলাক এনেকৈ মহাবাহু ব্ৰহ্মপুত্ৰ, এয়া হ'ল ডিব্ৰুগড়। এইটো হৈছে গুৰুদ্বাৰ আৰু এইফালে এনেকৈ মহাবাহু ব্ৰহ্মপুত্ৰ। তো আপোনালোকক দেখুৱাবলৈ পাইছোঁ, চ' মোৰ ভাল লাগিছে একচুৱেলি চাই। তো বহুত দিনৰ মূৰত আৰু বহুত আশাৰে আহি আছিলোঁ। এতিয়া বৰ্তমান ৰাতিপুৱা 8টামান বাজিছে, এতিয়া পাইছোঁ আহি। তো আপোনালোকে দেখিবলৈ পাইছে সুন্দৰ। এয়া সেইফালে বালিচৰ আছে, বালিচৰ মানে সেইফালে মাজত আতি আছে। তো ইফালৰ পৰা নাওলৈ যাবৰ কাৰণে সুবিধা বিশেষকৈ নহয় জানো। তো এনেকৈ আমি মানে ফুৰিব আহিছোঁ এইফালে। তো কেনেকুৱা কিনো আছে, তো এয়াই হ'ল ব্ৰহ্মপুত্ৰ। ডিব্ৰুগড় মানে চহৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক চাই থাকিব কণ্টিনিউ, ভাল পাব বুলি আশা কৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে ৰঙাকৈ এখন বৃহৎ ৱাল, এয়া হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কেন্দ্ৰীয় কাৰাগাৰ। ইয়াৰ সন্মুখৰ গেটটো, ইফালে পূৰা গাড়ী মটৰ আহি আছে, আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে কাৰাগাৰ, জেলখানা। এইটো হৈছে চিত্ৰগোহাঁই পূৰ্বাঞ্চল মহাবিদ্যালয় আৰু এয়া হৈছে টেকেলা গাঁও পথ, দক্ষিণ আমৰাৱতী, ডিব্ৰুগড়। এয়া গাড়ী মটৰবিলাক ৰখি আছে, টাউন আৰু ইফালে দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈছে ডাঙৰ এটা ঘড়ী আছে মাজমজিয়াত ডিব্ৰুগড়। আৰু এনেকৈ আমি গৈ টাউনৰ মাজে গৈ আছোঁ। এয়াত টেম্পো দেখিবলৈ পাইছে আপোনালোকে। এইটো হৈছে কি পুলিচৰ নিবাস বুলি কয়। তাৰপিছতে এনেকৈ আহি আগত পাই যাম আমি আৰু কিবাকৈ এইটো হৈছে ফায়াৰ ব্ৰিগেডৰ হাউচ, মানে পুলিচ প্ৰশাসন থাকে ইয়াত। এয়া গৰু দেখিবলৈ পাইছে। এয়া ডিব্ৰুগড় টাউনৰ মাজমজিয়াতে আমি দেখিবলৈ পাইছোঁ গৰু, কিন্তু গৃহস্থবিলাক নাই চাগে। আৰু আগুৱাই গ'লে আমি পাই যাম AT ৰোড, ডিব্ৰুগড় AT ৰোড। এয়া তামাম গাড়ী মটৰ অহা যোৱা কৰি আছে। এই ডিব্ৰুগড় মহানগৰতে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল আৰু বৰ্তমান এতিয়াও আছে। তো এনেকুৱা ধৰণৰ